আমাৰ কাৰ্বি আংলঙৰ অন্তৰ্ভুক্ত আছাম ইউনিভাৰ্চিটি কেম্পাছত আজি তেওঁলোকে মোক নিমন্ত্ৰণ কৰি আনিলে কিমান আদৰ সন্মানেৰে। মোৰ খুব ভাল লাগিছে আৰু ইমানেই ভাল লাগিছে যে আৰু মোৰ এটা আশা যে আমাৰ কাৰ্বি আংলঙৰ অন্তৰ্ভুক্ত এই আছাম ইউনিভাৰ্চিটি কেম্পাছখন আৰু যাতে গঢ়িব পাৰে আৰু আগবাঢ়িব পাৰে আৰু ষ্টুডেণ্টবিলাকো যেন আৰু বাঢ়ক আৰু যেন শিক্ষিত হওক আৰু চলাওঁতা আৰু শিক্ষয়িত্ৰীসকলকো মই ইয়াকেই অনুৰোধ কৰিছোঁ যে তেওঁলোকে যেন আৰু ভালেকৈ চলাই লৈ যাব পাৰে। মই তাকেই কামনা কৰিছোঁ আৰু আমাৰ কাৰ্বি আংলংখন আৰু ভাল হৈ থাকক, মই তাকেই কামনা কৰিছোঁ। আজি খুব ভাল লাগিছে আমাৰ এই পদ্মশ্ৰী এৱাৰ্ডৰ কাৰণে যে মই এনেকৈ শিক্ষিত জাগাত যে মই থিয় হ'ব পাইছোঁ, মই নিজকে ক'ব নোৱাৰোঁ, কিন্তু পাইছোঁ। আজি আমাৰ অসম কাৰ্বি আংলঙৰ অসম ইউনিভাৰ্চিটি কেম্পাছতো পাইছোঁ আৰু ডিব্ৰুগড়তো আৰু গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটী দিছপুৰ কলেজ আৰু নগাঁও ইউনিভাৰ্চিটিত যে মোক মাতিছে, মই আগলৈ ভবা নাছিলোঁ যে মই এনেকুৱা জেগাত পাম বুলি পেলাই। কিন্তু মই ইমান মোৰ শিক্ষাৰ ক্ষেত্ৰতো ইমান আগবঢ়োৱা নাছিলে, তথাপিও আজি এই পদ্মশ্ৰী এৱাৰ্ডৰ কাৰণে গোটেইবিলাক শিক্ষা শুনিছোঁ, পাইছোঁ, দেখিছোঁ আৰু উঠি অহা নৱ প্ৰজন্মৰ বাবে আগবাঢ়ি যাব পাৰে মই তাক কামনা কৰিছোঁ।